হেল্ল' বন্ধুসকল, মই আপোনালোকৰ লৈ আহিছোঁ অসম চৰকাৰৰ চাকৰিৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ। পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব। প্ৰথম কুৱেশ্যন হৈছে প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 2, প্ৰথম কথকবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 3, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 15 আগষ্ট 1985 চনত। কুৱেশ্যন নম্বৰ 4, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? উত্তৰ যোৰহাট জিলাক। কুৱেশ্যন নম্বৰ 5, পূবৰ আমাজন বুলি কোন ঠাইক জনা যায়? উত্তৰ দিহিং পাটকাই অভয়াৰণ্য। কুৱেশ্যন নম্বৰ 6, অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? উত্তৰ হাফলং। কুৱেশ্যন নম্বৰ 7, সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ গোলাম। কুৱেশ্যন নম্বৰ 8, জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 9, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ লৰাবন্ধু। কুৱেশ্যন নম্বৰ 10, প্ৰথমজন গুপ্ত ৰজা কোন আছিল? উত্তৰ শ্ৰীগুপ্ত। কুৱেশ্যন নম্বৰ 11, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ চাণক্যই। কুৱেশ্যন নম্বৰ 12, হৰ্ষচৰিত কোনে লিখিছিল? উত্তৰ বাণভট্টই। কুৱেশ্যনবিলাক যদি ভাল পাইছে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকন দবাই দিব। কুৱেশ্যন নম্বৰ 13, বাবৰৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ হুমায়ুন। কুৱেশ্যন নম্বৰ 14, কোনে অশ্বমেধ যজ্ঞ কৰিছিল? উত্তৰ সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 15, বিয়োগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰ ৰঘুনাথ চৌধাৰী। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব। থেংক ইউ ফৰ ৱাচিং।